হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বৰ্তমান আমি আছোঁ ফিল্ডত এই লগৰ এটাৰ লগত। এইটো দেখিছে। তাৰপিছত আমি এতিয়া আজি গৰখীয়া ভোজ আছে মানে আমাৰ ইয়াত। ইয়াত আপোনালোকে দেখিব পাইছে, চব জুম কৰি দেখাইছোঁ। এই তাত গৰখীয়া ভোজ হৈছে, তালৈ যাবৰ কাৰণে ওলাই আহিছোঁ আমি দুটা। এইটো ই আৰু মই বৰ্তমান ফিল্ডত আছোঁ। আমাৰ ফিল্ডখন দেখিছে। ঘৰত কিমান থাকিম আৰু এইফালে ওলাই আহিলোঁ অলপ। এয়া দেখিছে আপোনালোকে, ইয়াত চব্জি বনাই থকা হৈছে। ভাতটো অলৰেডি হৈ গ'ল। ইয়াত আছে হাঁহ মাংস, কবি, আলু আদি ইয়াত বনাই থকা হৈছে। হেল্ল' গাইছ, এতিয়া দেখিছে গৰখীয়া ভোজত এই পানী আনিব গৈছে। এইটো পিছদিকি এটা গৈছে, আমি দুটাই পানী আনিব গৈছোঁ। আৰু এতিয়া ভালকৈ থাক দেখিছে গৰখীয়া ভোজলৈ পানী আনিব গৈছোঁ। ড্ৰামত ঠেলা লৈ গৈছোঁ। ওচৰত নাই মানে অসুবিধা হয় ন, ঠেলাতে লৈ গৈছোঁ আৰু আনিবৰ কাৰণে পানী। বৰ্তমান গৈ আছোঁ। এইটো দেখিছে আপোনালোকে এইটো। এতিয়া আমি দুটাই গৈ আছোঁ আৰু পানী আনিবৰ কাৰণে। ইয়াত দেখিছে আপোনালোকে বৰ্তমান পানী ভৰাই আছোঁ। পানী অলপ হৈছে, পানী ভৰাই লওঁ, চাই থাকক আপোনালোকে। হেল্ল' গাইছ, আপোনালোকক পানী অনোৱা দেখাব নোৱাৰিলোঁ কাৰণ দুটাই আনিছিলোঁ ন ঠেলাখনত, তো অলপ প্ৰব্লেম হ'ল ভিডিঅ' কৰিবৰ কাৰণে। এতিয়া বৰ্তমান হৈ গৈছে, লাহেকৈ সিজিছে বুলি কৈছে, চাই থাকক গাইছ। আমি মানে এইফালে ঘৰ এটালৈ গৈছিলোঁ, বহি আছিলোঁগৈ। এতিয়া ভাত সিজিলে বুলি কৈছে। বৰ্তমান গৈ আছোঁ আমি সকলোৱে লগৰকেইটাৰ লগত। এইকেইটা তাত মানুহ বহি আছে, দেখিছে আপোনালোকে। তাতে ভাত দিয়া হৈছে চবকে। এইটো দেখিছে আপোনালোকে, চব পূৰা বহি আছে আৰু ভাত খাবৰ কাৰণে। তো গাইজ দেখিছে আপোনালোকে, চবেই ভাত খাবৰ কাৰণে ৰখি আছে। এইফালে সেৱা কৰি থকা দেখিছে আপোনালোকে। ময়ো বহিলোঁ বৰ্তমান ভাত খাবৰ কাৰণে।